কবিতাৰ শিৰোনাম সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো। তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা মিৰাণ্ডা নে পেপচি থামছ আপ? আমেৰিকা আমাৰ বাবে ঘিণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ ৰজুত শৈশৱ। তুমি কি ভাল পোৱা, মেডুনা নে মাইকেল জেকচন? মোক বধুৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ উদ্ভিজ্ঞ মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজতে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা প্ৰেত্যাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল আন্ধাৰত। তোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাপ। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিপাকৰ সাধু শুনিছানে প্লাষ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন। টিভিত মৰা খেতিয়ক কিটছ উতনোৱা চেল্য নিৰ্দিষ্ট হয়। মহানগৰীত মৌন বুদ্ধ অমিত ঈশ্বৰ ক্ৰুচবৃদ্ধ যিচু। তুমি শিকনতক কেতিয়াবা হাত দুখন খুজিছানে লৰ্ড কাপ নেৰুদাক? খাবা খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভাটকা, খাই জানোচা হাঁহি খিলাই তোমাৰ হৃদয়ত বাস খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা, তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰে দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ। সুখনৰ ঘৰত তেওঁ এজন পূজা মানুহ। সাগৰিকা দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি মুখৰ চৰাই। এদিন তুমি গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জগাচিনী, জালুকবাৰী নাইবা দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান। নতুন দিনৰ আলোচনা চমকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো।